এল-চি দোলন, এল-চি অচিলেশ্যন এটা বৰ্তনী চিত্ৰ দিয়া হৈছে, য'ত এটা ধাৰক আৰু এটা আৱেশক শ্ৰেণীবদ্ধভাৱে সংযোগ হৈ আছে। ধাৰকটো প্ৰথমে আহিত কৰি লোৱা হৈছে। আহিত ধাৰকটো আৱেশকৰ লগত শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হৈছে। এতিয়া এই বৰ্তনীটোত যি প্ৰবাহ চালিত হৈছে, এই প্ৰবাহৰ প্ৰকাশ ৰাশি আমি নিৰ্ণয় কৰিম। ধৰা হ'ল QM আধানৰ দ্বাৰা আহিত ধাৰক এটা আৱেশকৰ লগত সংযোগ কৰা হৈছে। এই ধাৰকটোত থকা আধানৰ পৰিমাণ হৈছে QM। যদি T সময়ত ধাৰকত থকা আধানৰ পৰিমাণ Q হয়, তেন্তে dQ/dt অৰ্থাৎ প্ৰবাহৰ যিটো মান হ'ব ধনাত্মক হ'ব। এই বন্ধ বৰ্তনীটোৰ ক্ষেত্ৰত আমি যিহেতু প্ৰবাহৰ প্ৰকাশ ৰাশি নিৰ্ণয় কৰিবলৈ গৈ আছোঁ, সেইবাবে কাৰ্চফৰ দ্বিতীয় সূত্ৰ, বৰ্তনী সূত্ৰ প্ৰয়োগ কৰিব লাগিব। কাৰ্চফৰ সূত্ৰ মতে, কাৰ্চফৰ দ্বিতীয় সূত্ৰ, বন্ধ বৰ্তনীৰ সূত্ৰ মতে, বৰ্তনী এটাত সংযুক্ত বিভিন্ন উপাদানবিলাকৰ বিভৱভেদ পৰিৱৰ্তনৰ মুঠ বীজগাণিতীয় যোগফল 0 হয়। ধাৰকৰ ক্ষেত্ৰত উদ্ভৱ হোৱা বিভৱ হৈছে V=Q/C। যিহেতু আমি এটা সম্পৰ্ক পাইছিলোৱেই, Q=CV হয়, চ' V=Q/C। আৰু আৱেশকত যি আবিষ্ট বিদ্যুৎচালক বল উদ্ভৱ হয়, তাৰ আমি প্ৰকাশ ৰাশি পাইছিলোঁ ইনডিউচ EMF L/dt, যাক আচলতে আমি ইয়াত বিভৱ হিচাপে ল'ম। এই বন্ধ বৰ্তনীটোত বিভৱৰ কোনো উৎস নাই। ইয়াত এটা ধাৰক আছে। এই ধাৰকটোৰ পাত দুখনত আধান জমা হৈ আছে। এই আধানবিলাকে গতি কৰাৰ ফলতেই এই প্ৰবাহটোৰ উদ্ভৱ হৈছে। এতিয়া কাৰ্চফৰ দ্বিতীয় সূত্ৰত যিহেতু চিনৰ নিয়মৰ কথা আছে, গতিকে আমি এটা ডাইৰেকশ্যন বাছি ল'ব লাগিব। ঘড়ী কাটাৰ দিশত মই এটা ডাইৰেকশ্যন ল'লোঁ, আৰু সেই ডাইৰেকশ্যনটোত যেতিয়া মই আগবাঢ়িম, প্ৰথমে ধাৰকৰ ঋণাত্মক পাতখন, তাৰপাছত ধনাত্মক পাত, অৰ্থাৎ নিম্ন বিভৱৰ পৰা উচ্চ বিভৱৰ দিশত আগবঢ়া হৈছে। গতিকে এই ক্ষেত্ৰত V চাইনটো হ'ব পজিটিভ, অৰ্থাৎ Q/C, প্লাছ Q/C, প্লাছ আৱেশকৰ ক্ষেত্ৰত প্ৰথমে হায়াৰ পটেঞ্চিয়েল, তাৰপাছত লোৱাৰ পটেঞ্চিয়েল, উচ্চ বিভৱৰ পৰা নিম্ন বিভৱৰ দিশত আগবঢ়া হৈছে। গতিকে ইয়াত যিটো বিভৱৰ প্ৰকাশ ৰাশি আমি পাইছোঁ, তাৰ আগত মাইনাছ চিন এটা আহিব। চ' Q/C প্লাছ মাইনাছ L/di/dt ইকুৱেলছ 0। Q/C মাইনাছ L/di/dt ইকুৱেল 0। ইকুৱেল Q/C মাইনাছ L/ddt মাইনাছ dQ/dt ইকুৱেল 0। এতিয়া মাইনাছ dQ/dt কিয় আহিলে? ধাৰকৰ পাত দুখনত যি আধান জমা হৈ আছিলে, সেই আধানৰ গতিৰ ফলতেইতো আমি প্ৰবাহটো পাইছোঁ। গতিকে পাত দুখনত বা ধাৰকটোত প্ৰথম অৱস্থাত যিমানখিনি আধান মজুত আছিলে, জমা হৈ আছিলে,
সেই আধানৰ পৰিমাণ একেই নাথাকে যেতিয়া প্ৰবাহ চালিত হ'ল, অৰ্থাৎ এই পাত দুখনত থকা বা ধাৰকটোত জমা হৈ থকা আধানৰ পৰিমাণ কমি আহিল, যাৰ ফলত আমি ইয়াত প্ৰবাহটো পাইছোঁ। যিহেতু আধান কমি আহিছে, সেইবাবে ইয়াত যিটো I আছিলে, I ঠাইত I = -dq/dt হৈছে। অৰ্থাৎ Q মান হ্ৰাস পাইছে, আধানৰ মান হ্ৰাস পাইছে আৰু প্ৰবাহটো বৃদ্ধি পাইছে। কাষত লিখিব, যিহেতু প্ৰবাহৰ মান বৃদ্ধি পাইছে, আধানৰ মান কমিছে, গতিকে I = -dq/dt = q/c minus plus L d²q/dt² = 0। গোটেই ৰাশিটোক 1/L এটাই পূৰণ কৰক। 1/L এটাই পূৰণ কৰিলে এই Lটো উঠি যাব আৰু ইয়াত L এটা আহি যাব। আমি সজাই লিখিলে d²q/dt² plus q/LC = 0। এই যিটো সমীকৰণ আমি পালোঁ, এই সমীকৰণটো সৰল পৰ্যাবৃত্ত দোলকৰ সমীকৰণৰ লগত মিলে। সৰল পৰ্যাবৃত্ত দোলকৰ সমীকৰণটো আছিলে d²x/dt² plus ω02x = 0। ইয়াত q আছে আৰু ইয়াত x আছিলে। এই দুইটা সমীকৰণ যদি আমি তুলনা কৰোঁ, তুলনা কৰিলে ω02² = 1/LC। তুলনা মানে ইয়াত আপোনালোকে অমিল অংশটো চাব, যিটো অংশৰ মিল নাই। ইয়াত q আছে, ইয়াত x আছে, ইয়াত ω02² আছে, গতিকে ইয়াত কোনটো অংশ মিলিব? 1/LC। ω02 = 1/LC। ω0টো আমি পাম 1/√LC। যদি আমি ফ্ৰিকুৱেঞ্চিত প্ৰকাশ কৰিব বিচাৰোঁ, ω0টো ভাঙি দিলে হ'ব 2πf0। f0 = 1/2π√LC। এই সমীকৰণটোক 1 নং সমীকৰণ হিচাপে চিহ্নিত কৰি ৰাখক। এই 1 নং সমীকৰণৰ সমাধান আমি পাম। 1 নং সমীকৰণটোৰ সমাধান q = qm cos ω0t plus φ, য'ত qm হৈছে qৰ সৰ্বোচ্চ মান আৰু φ হৈছে দশা ধ্ৰুৱক বা দশা পাৰ্থক্য। t = 0 সময়ত, অৰ্থাৎ আৰম্ভণি চোৱাতে q = qm হ'ব। আধানৰ মান সৰ্বোচ্চ হৈ থাকিব। ধাৰকটোত থকা আধানৰ পৰিমাণ সৰ্বোচ্চ। আৰম্ভণি চোৱাতে ধাৰকত মজুত থকা বা ধাৰকত জমা হৈ থকা আধানৰ পৰিমাণ সৰ্বোচ্চ। আৰু cos φ = 1 হ'ব। cos φ 1 হ'বলৈ φ 0 হ'ব লাগিব বা φ = 0। গতিকে আৰম্ভণি চোৱাতে ধাৰকত থকা আধানৰ পৰিমাণ হ'ব q = qm cos ω0t
ইয়াত আছিলে ওমেগা নট টি প্লাছ ফাই, এইটো ফাই ইকুৱেল 0, গতিকে ইয়াত অকল ওমেগা নট টিটোহে থাকিব। চ' কিউ ইকুৱেল টু কিউ এম কছ ওমেগা নট টি। এতেকে প্ৰবাহ I ইকুৱেল টু ডি কিউ বাই ডি টি। ডি ডি টি কিউ মানটো আমি পালোঁ কিউ এম কছ ওমেগা নট টি। যিহেতু প্ৰবাহটো বৃদ্ধি পাইছে, গতিকে আধানৰ পৰিমাণ কমি গৈছে, চ' মাইনাছ চিন এটা আহিব। সমাধান কৰিলে আমি পাম মাইনাছ কিউ এম, কচক কৰিলে মাইনাছ চাইন ওমেগা নট টি। যিহেতু ওমেগা নট টি আছে, গতিকে আকৌ কৰিব লাগিব, তেতিয়া থাকিবগৈ ওমেগা নট। মাইনাছে মাইনাছে প্লাছ হ'বগৈ কিউ এম ওমেগা নট চাইন ওমেগা নট টি। এতিয়া কিউ এম ওমেগা নট এই অংশৰ ঠাইত আমি লিখিব পাৰোঁ আই এম চাইন ওমেগা নট টি, য'ত আই এম কিউ এম ওমেগা নট। গতিকে প্ৰবাহৰ প্ৰকাৰ ৰাশি আমি পালোঁ আই ইকুৱেল টু আই এম চাইন ওমেগা নট টি। এতিয়া যিটো বৰ্তনী আছিলে এল চি বৰ্তনী, তাত যদি আমি মুঠ শক্তিটো নিৰ্ণয় কৰিব বিচাৰোঁ, এল চি বৰ্তনীটোৰ মুঠ শক্তি বুলি কওঁতে ধাৰকত সঞ্চিত শক্তি আৰু আৱেশকত সঞ্চিত শক্তি, ধাৰকত জমা হোৱা শক্তি আৰু আৱেশকত জমা হোৱা শক্তি, এই দুইটা শক্তি যোগ কৰিলে আমি বৰ্তনীটোৰ মুঠ শক্তি, এল চি বৰ্তনীৰ মুঠ শক্তিটো পাম। গতিকে এল চি বৰ্তনীৰ মুঠ শক্তি হৈছে হাফ অফ কিউ এম স্কোৱাৰ বাই চি। অকল ধাৰকত জমা হোৱা বৈদ্যুতিক শক্তিটোৱেই এল চি বৰ্তনীৰ মুঠ শক্তি হিচাপে আমি পাম। এই ডায়েগ্ৰামকেইটা অলপ বুজিবলৈ যত্ন কৰিব। প্ৰথম অৱস্থাত ধাৰকটো আহিত কৰা হৈছে, ধাৰকটোত যথেষ্ট পৰিমাণৰ আধান জমা হৈ আছে। তাৰমানে ধাৰকটোৰ পাত দুখনৰ মাজত বা ধাৰকটোৰ যি স্থিতিবৈদ্যুতিক শক্তি, সেই শক্তিৰ মান যথেষ্ট বেছি, বৰ্তনীটো মুক্ত হৈ আছে। দ্বিতীয়তে আমি বৰ্তনীটো সম্পূৰ্ণ কৰি দিলোঁ। সম্পূৰ্ণ কৰি দিয়াৰ ফলত এই ধাৰকৰ পাত দুখনত যি আধান জমা হৈ আছিলে, সেই আধানৰ পৰিমাণ কমি আহিলে, বৰ্তনীটোত প্ৰবাহ চালিত হ'ল। আৰু ধাৰকৰ পাত দুখনৰ মজুত থকা আধান কমি অহা মানে ধাৰকৰ যি স্থিতিবৈদ্যুতিক শক্তি, সেই শক্তিৰ মানটোও কমি আহিলে। ক্ৰমাৎ এই আৱেশকটোৰ যি চৌম্বিক শক্তি আছে, সেই চৌম্বিক শক্তি, যিহেতু আৱেশকত চৌম্বিক শক্তি জমা হয়, সেই চৌম্বিক শক্তি ক্ৰমাৎ বাঢ়িবলৈ ধৰিলে। ক্ৰমাৎ প্ৰবাহৰ মানটো বাঢ়ি বাঢ়ি আই এম হ'লগৈ, অৰ্থাৎ প্ৰবাহৰ মান সৰ্বোচ্চ হ'লগৈ। এই ধাৰকটোত মজুত থকা আধানৰ মান শূন্য হ'লগৈ আৰু বৰ্তনীটোত প্ৰবাহৰ মান সৰ্বোচ্চ হ'ল। এই আই এম প্ৰবাহ চালিত হৈ থকা অৱস্থাত আৱেশকত জমা হোৱা চৌম্বিক শক্তিও সৰ্বোচ্চ হয়গৈ। তাৰমানে যি স্থিতিবৈদ্যুতিক শক্তি ইয়াত ধাৰকটোত মজুত হৈ আছিলে, সেই সকলো স্থিতিবৈদ্যুতিক শক্তি চৌম্বিক শক্তিলৈ ৰূপান্তৰিত হ'লগৈ। আৰু তাৰ পাছৰ ডায়েগ্ৰামটোত দেখুৱাইছে ক্ৰমাৎ চৌম্বিক শক্তি কমি আহিলে আৰু ধাৰকটোত আধান জমা হ'বলৈ আৰম্ভ কৰিলে। আৰু ধাৰকটোত আধান জমা হ'বলৈ আৰম্ভ কৰা মানে তাত স্থিতিবৈদ্যুতিক শক্তি মজুত হ'ল। এবাৰ শেষৰটো ডায়েগ্ৰামত দেখুৱাইছে যে ক্ৰমাৎ ধাৰকটোত জমা হোৱা আধানৰ পৰিমাণ বাঢ়ি বাঢ়ি সৰ্বোচ্চ হ'লগৈ। আৰু তেনে অৱস্থাত এই আৱেশকটোত
চৌম্বিক শক্তি 0 হ'ল। এতিয়া LC দোলন বুলি যে কোৱা হৈছে, দোলন বুলি এইকাৰণেই কোৱা হৈছে, ইয়াত প্ৰথম অৱস্থাত ধাৰকটোত স্থিতিবৈদ্যুতিক শক্তি সৰ্বোচ্চ হৈ আছিলে, সেই শক্তিৰ পৰিমাণ কমি আহিলে আৰু এটা সময়ত আবেশকত চৌম্বিক শক্তি সৰ্বোচ্চ হ'লগৈ। তেতিয়া ধাৰকটোত স্থিতিবৈদ্যুতিক শক্তি 0 হ'ল। আকৌ তাৰ বিপৰীত প্ৰক্ৰিয়াটো ঘটিলে। ক্ৰমাৎ ধাৰকটোত আধান জমা হ'বলৈ ধৰিলে, ধাৰকটোত স্থিতিবৈদ্যুতিক শক্তিৰ মান ক্ৰমাৎ বাঢ়ি গ'ল। এটা সময়ত ধাৰকটোত স্থিতিবৈদ্যুতিক শক্তিৰ মান সৰ্বোচ্চ হ'লগৈ, যেতিয়া ধাৰকটোত আধানৰ পৰিমাণ সৰ্বোচ্চ হ'ল। তেতিয়া আবেশকত চৌম্বিক শক্তিৰ মান 0 হ'লগৈ। ইয়াত আচলতে শক্তিৰ ৰূপান্তৰ ঘটি আছে, এবাৰ স্থিতিবৈদ্যুতিক শক্তি, এবাৰ চৌম্বিক শক্তি। এবাৰ স্থিতিবৈদ্যুতিক শক্তি সৰ্বোচ্চ হয়গৈ, এবাৰ চৌম্বিক শক্তি সৰ্বোচ্চ হয়। সেইকাৰণে ইয়াত দেখুৱাইছে যে এমূৰে বান্ধি ৰখা স্প্ৰিং এডাল যেতিয়া টানি পেলাই এৰি দিয়া হয়, তেতিয়া যিটো সংকোচন প্ৰসাৰণ হয়, ইয়াতো ঠিক তেনেকুৱা এটা ঘটনাই ঘটিছে।